बेरगाव उच्च विद्यापीठखौ हाई स्कुलनिफ्राय जौसिन फरायसालियाव फोजौबाय। उदालगुरि जिल्लानि सिङाव थानाय बेरगाव सोहोरनि गंसेल' गोजामसिन गोजौ फरायसालि बेरगाव उच्च विद्यापीठखौ दिनैनिफ्राय जौसिन फरायसालिनि महर होनाय जाबाय। 1954 मायथाइयावनो गायसननाय बेरगाव उच्च विद्यापीठखौ जौसिन फरायसालियाव फोजौनाय हाबाफारिखौ फिथा हास'नानै बेखेवना होयो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया। लोगोसेयैनो हेफाजाब होफायो बिटिआरनि गाहाय प्रमद बर'आ। बे हाबाफारियाव बाहागो लाफायो उदालगुरि जिल्लानि आइएस जयपाल सिंह ब्रह्म, डिआइ भुमिधर बर', बिइअ भैथि बर', इएम दावबायसा बर' बिथांमोना। খুবে ভাল হল যে আমাৰ এতিয়া অসম চৰকাৰে বিভিন্ন হাই স্কুলবিলাকক হায়াৰ ছেকেণ্ডাৰীলৈ আপডেট কৰাৰ কাৰণে এটা ব্যৱস্থা লৈছে, য'ত অলৰেডি আমাৰ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ্ছ মানে টিচাৰ্ছ আছে, এইবিলাকক লৈ পালে য'ত মানে চলাই লৈ যাব পাৰে 11-12 ক্লাছটো সেইবোৰ কৰা হৈছে। আমি এই সমষ্টিৰ পৰা মই 3খনমান স্কুল প্ৰপ'জ কৰিছিলোঁ, কিন্তু বাকী স্কুলত মানে গোটেই ষ্ট্ৰীমটো পঢ়াব নোৱাৰে, মানে গোটেই ছাবজেক্টটো পঢ়াব নোৱাৰাৰ কাৰণে নহ'ল। কিন্তু আমাৰ ভেৰগাঁওখন ধুনীয়াকৈ যিমান শিক্ষক লাগে সেইখিনি থকাৰ কাৰণে আমাৰ ইয়াত ছায়েন্স ছেকশ্যনটো হৈ গ'ল হায়াৰ ছেকেণ্ডাৰী। এইটো খুব আমাৰ অঞ্চলৰ কাৰণে ভাল যে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে আমাৰ মেট্ৰিক পাছ কৰাৰ পিছত ইয়াতে ছায়েন্সত আপোনাৰ 12লৈকে পঢ়িব পাৰিব। এটা ছায়েন্স, এতিয়া ছায়েন্স হ'ব, ছায়েন্স ছেকশ্যন। আৰ্টছটোতো আমাৰ মানে কি কয় কলেজখিনিতো আছেই, সেইটো লৈ ফালে তাৰপিছত আমি এতিয়া মডেল কলেজ ইয়াত এটা হ'ব ভেৰগাঁৱত, অতি সোনকালে হ'ব। আমাৰ গভৰ্ণমেণ্টে অলৰেডি এছুৰেঞ্চ দি দিলে। তাত আমি ছায়েন্স আৰু ডিগ্ৰীত কমাৰ্চ ষ্ট্ৰীমটো কৰিব খুজিছোঁ। ইয়াৰ পিছত ভেঞ্চাৰখনৰ প্ৰক্ৰিয়াটো চলি আছে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ। এইটো বিশেষভাৱে বড়ো চুক্তিৰ জৰিয়তে এটা চৰকাৰী কমিটি বনাই দিছে আৰু অলৰেডি এইবাৰ 10খন লোৱাৰ কথা। এই 10খনত মানে আপোনাৰ প্ৰথম পৰ্যায়ত কোনখন কলেজ আহে সেইটো লৈ কিছুমান কিবাটো চাই নথিপত্ৰ চাই পেলাই ঠিক কৰি আছে। গতিকে ইয়াৰ পিছত আৰু পৰ্যায়ক্ৰমে হ'ব। গতিকে শিক্ষাৰ ক্ষেত্ৰত ভেৰগাঁৱত আমাৰ আজি পলিটেকনিকো হ'ল আৰু আমাৰ ইয়াত এটা ITI আছে আগৰ পৰাই, আৰু আজি সেইখন হায়াৰ ছেকেণ্ডাৰীলৈ আপগ্ৰেড হৈ গ'ল। আন্তঃগাঁথনি আমাৰ এইখনত আমি 3 কোটি টকা পাম, যিহেতু মানে এইখন বিদ্যালয় 50 বছৰ মানে পাৰ হৈ গ'ল। তাৰপিছত আমি চেষ্টা কৰি আছোঁ, অন্যান্য বিদ্যালয়বিলাকতো বহুততে আমাৰ মানে 50 লাখকৈ আমি পাওঁ। কিছুমান যিবোৰ মানে বিদ্যালয় আছে LP সংযোজন কৰা হৈছে MEৰ লগত আৰু হাইস্কুলৰ লগত। তেনেকুৱা ধৰণৰ আমাৰ স্কুলৰ প্ৰায় আন্তঃগাঁথনি বহুতকেইখন স্কুলত আমাৰ এইবাৰ ধুনীয়াকৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ যে আমাৰ বিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সকলোতকৈ এটা শ্ৰেষ্ঠ এটা আঁচনি হিচাপে আমাৰ দীৰ্ঘদিনৰ পৰা হায়াৰ ছেকেণ্ডাৰীবিলাক আপগ্ৰেড কৰাৰ কাৰণে বহুত দাবী আছিলে। আজি তেখেতে এই হায়াৰ ছেকেণ্ডাৰীবিলাক আপগ্ৰেড কৰি ইয়াৰ লগতে একেলগে ইয়াত ছায়েন্স, কমাৰ্চ আৰু আৰ্টছ 3টা ষ্ট্ৰীম ইণ্ট্ৰডিউচ কৰাৰ কাৰণে যিটো আঁচনি ইয়াত আনিছে, ইয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। ভেৰগাঁও অঞ্চলত বহুতখিনি কম্পেক্ট মানে ইয়াত ডেনচিটি পপুলেশ্যন আছে আৰু ইয়াত এটাই জনগোষ্ঠী নহয়, বিভিন্ন জাতি জনগোষ্ঠী ইয়াত আছে। চ' সকলো জাতি জনগোষ্ঠীয়ে মিলি পেলাই এই অঞ্চলৰ বিভিন্ন আজি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক জীৱিত কৰি ৰাখিছে। আৰু বিশেষভাৱে এইখন বিদ্যালয় য'ত নেকি ছায়েন্স পঢ়িবলৈ সুযোগ পোৱা নাছিলে, কমাৰ্চ পঢ়িবলৈ সুযোগ পোৱা নাছিলে, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া আৰ্টছৰ লগতে ছায়েন্স আৰু কমাৰ্চ পঢ়িবলৈ পাব। আৰু তেখেতসকলে নিজৰ কেৰিয়াৰ যিটো গঠন কৰিব লাগে সেই কেৰিয়াৰটো ঠিকমতে গঠন কৰিব পাৰিব, কেৰিয়াৰটো ল'ব পাৰিব আৰু সকলোৱে নিজৰ সপোনটো বাস্তৱত ৰূপায়ণ কৰিব পাৰিব। সেইটো এটা আদৰণি এটা ষ্টেপ। মই ধন্যবাদ জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ এই পদক্ষেপটো। আমাৰ তৰফৰ পৰা যিবিলাক স্কুল আজি ৰেচনেলাইজেশ্যন কৰিব লাগে, টিচাৰবিলাক আমি ৰেচনেলাইজেশ্যন কৰি আছোঁ আৰু যিমান পাৰোঁ অতি শীঘ্ৰে যিখিনি ভেকেণ্ট পষ্ট আছে এইটো ফিল আপ কৰিবলৈ বিটিআৰে যিখিনি কাম কৰিব লাগে আমি কৰিবলৈ লৈছোঁ। আৰু যিখিনি অসম চৰকাৰৰ পৰা আমাক সহায় লাগে এই সহায়খিনি আমি বিচাৰি পেলাই অসম চৰকাৰৰ লগত আমি অতি মানে শীঘ্ৰে সঘনে আমি কথা পাতি আছোঁ।
টেটসকলৰ এপইণ্টমেণ্ট হ'ব চি টেটবিলাকহে তেখেতসকলক দিগদাৰ কৰিছে চি টেটৰ যদি কেছটো উইথড্ৰ হৈ যায় লগে লগে টেট শিক্ষকসকলক এপইণ্টমেণ্ট দিয়াৰ প্ৰচেছটো আমি আগবঢ়াই লৈ যাম नोंथांमोनहा जेएनएम एनएम नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो बे फरायसालियाव 2 निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो